Hi, welcome back to my YouTube channel. মই সকলোকে মোৰ আন্টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমি আছোঁ এতিয়া মৰিগাঁৱলৈ আহিলোঁ কালিয়ে আৰু গুৱাহাটীৰ পৰা কালি অহা হ'ল মৰিগাঁৱলৈ আৰু আজি মৰিগাঁও আহিছিলোঁ ভণ্টি ঘৰ আৰু ভণ্টি ঘৰৰ পৰা আজি ফুৰিব আহিছোঁ আৰু ক'ত গৈছোঁ সেই আপোনালোকক ক'ম বাৰু পাছে পৰে আৰু এতিয়া আপোনালোকে মন কৰকচোন ঠাইডোখৰ ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশে মনটো ইমানেই ভাল লগাই দিছে কি ক'ম আৰু ক'বলৈ একো ভাষা নাই আৰু এইখন দেখিছে পাহাৰ আৰু আমি গৈ আছোঁ তালৈকে তাত এভাগ শিৱ মন্দিৰ আছে পাহাৰৰ শিলৰ মাজত ডাঙৰ ডাঙৰ শিলৰ মাজত শিৱ মন্দিৰ এভাগ আছে আৰু আমি তালৈকে গৈ আছোঁ আৰু এতিয়া সেয়া ভণ্টিহঁত আগত গৈ আছে আৰু আমি মই বেটা আমি পাছত গৈ আছোঁ আৰু এইফালে চব ইমান ধুনীয়া লাগিছোঁ গোটেই সেউজীয়া হৈ আছে আৰু বলক তেনেহ'লে আমি তাত গৈ আপোনালোকক লগ পাই আছোঁ আৰু ইমানেই ৰ'দ দিছে কি ক'ম আৰু ক'বলৈ একো বাকী নাই গোটেই ঘামি জামি যদিও বাইকত আহিছোঁ ন তেওঁ গৰমে এৰা নাই ইমানেই গৰম আৰু ইমানেই ৰ'দ যিহেতু গুৱাহাটী চাইডে বহুত গৰম হয় ন সেইটো কাৰণে একদম গৰমত অৱস্থা বেয়া হৈ আৰু পাহাৰখন চাওকচোন ইমান ধুনীয়া লাগিছে মোৰ ইয়াত দেখি পেলাই ঘৰলৈ আহিব মনেই যোৱা নাছিলে সেইকাৰণে ভিউটো ছেভ কৰি থৈ দিলোঁ আৰু ইমানেই মৰম লাগিছে আৰু আমি আহি পাই গ'লোহি এতিয়া ওপৰলৈ উঠি আহি আছোঁ ইমান যাবলৈ মন আছে আৰু এইটো দেখিছেনে আমাৰ ভণ্টি আগে গৈছে যে ৰাস্তাটো আৰু এইটোৱে হৈছে পাহাৰৰ ওপৰলৈ যোৱা ৰাস্তা আৰু এইফালে ৰাইট চাইডত যোনটো ৰাস্তা দেখিছে সেইটো যাব পাৰি সেইটো গাড়ী চাড়ী লৈ যাব পাৰি আমিও গাড়ীতে আহিছিলোঁ কিন্তু গাড়ীখন অনা নহ'লে আৰু এইফালে গোটেই হাতী আৰু ইমান ধুনীয়া আৰু এতিয়া এইবোৰ ইমান ডাঙৰ ডাঙৰ শিল বহুত ডাঙৰ ডাঙৰ শিল এয়া আমি এতিয়া গৈ আছোঁ একদম একেবাৰে এতিয়া তলত আছোঁ একদম ওপৰ পাবগৈ লাগিব পাহাৰত গৈ পেলাই এতিয়া এই ৰ'দত একদম গৈ থাকিবলগীয়া হৈছে আৰু আৰু ইমান উঠিব আছে ইমান ভাগৰ লাগিছে একদম ফোপাই যাবাই সেই আমাৰ তেখেত ৰ'লে গোটেই ঘামি জামি দেখাই দিছোঁ এইবোৰ দেই আপোনালোকক ইয়াৰ পৰিৱেশটো আগৰ পৰা বেছি ভাল দেখাই দিছোঁ ৰ'ব আৰু কিমান উঠিব আছে ওপৰত সেয়া ওপৰ পাই গ'লেহি আৰু যিহেতু বলবম হৈ আছে সেইকাৰণে ইয়াত মানুহ হৈছে যথেষ্ট আৰু ওপৰতে যাবলৈ আছে মেইন ঘৰলৈ সেই আপোনালোকক দেখাই যাম দেখিব ভাগৰ লাগিছে গৰম আৰু এইফালে মোৰ বেটা দেখিছেনে একদম চশমা নাকতহে পিন্ধিছে কি ক'ব আৰু এইফালে আমি এতিয়া ফুৰি পেলাই যাম মেইন মন্দিৰ ভাগতে দেখিলে আপোনালোকে মেইন মন্দিৰ ভাগত তাতে আছে তাতে যাম
আমাৰ কেনে গ'ল লটো কেনে গ'ল আছা নাই গ'ল আৰু ইয়াত দেখিছে একদম ডাঙৰ শিলৰ মানে তলত মানে মাজত বুলি ক'ব ইয়াতো মানে আছে দেখিছেই মানুহে ইয়াত সেৱা লৈ আছে আৰু মই যেন তেনে একদম তলত বহি বহি যেন তেনে সোমালোঁ বহুত কষ্ট দেখাব চেষ্টা কৰিছোঁ আৰু আপোনালোকেও চাগে দেখি বুজি পাইছে সকলো এইফালে আৰু এইফালে এইভাগ মহাদেৱৰ প্ৰতিমূৰ্তি ভাগ এইভাগেই মেইন হয় আৰু তেওঁক এইডোখৰ ঠিক কৰি থোৱা আছে আৰু বলবম যিহেতু সেইটো কাৰণে মানুহ বহুত হৈছে ইয়াত আৰু এইফালে আপোনালোকক দেখুৱাই দিলোঁ এইফালে চাওকচোন ইয়াতো মানে আছে দেখিছোঁ কিমান শিলৰ মাজত ইমান ধুনীয়াকৈ বনাই থোৱা আছে এইফালে আছে এইফালে মানে একদম ইপাৰ ওলাবগৈ পাৰি ইফালে মানে এটা ডাঙৰ পুখুৰী আছে মানে পাহাৰৰ কিনাৰত সেইফালে আছে ন এইফালে কিন্তু আমি নগ'লোঁ ইয়াত মানুহ দি আছে আৰু আপোনালোকে দেখিলে ইমান ওপৰত মানে মই বহুত কষ্টৰে ঘৰলৈ উঠিলোঁ যিহেতু অলপ বৰষুণ দিছিলে মানে পিছত হৈ আছিলে বুলি আৰু ওপৰতো আছে মানে বহুত ভয়ে ভয়ে উঠি পেলাই চাই ইয়াত মানে দুভাগ নে তিনিভাগ আছে মানে আৰু চবতে সেৱা কৰি আহিবলৈ দেখিছে বহুত কষ্টৰে আহিবলগীয়া হৈছে আৰু ভাল লাগিছে তাত ফুৰি পেলাই মানে বহুত আৰু এতিয়া আমি মন্দিৰৰ পৰা চাকি জ্বলাই ফুৰি চাকি আহিলোঁ আৰু যিমান পাৰোঁ সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আহি পেলাই ইমানেই ভাল লাগিলে মানে বহুত ভাল লাগিলে আৰু এতিয়া খোজকাঢ়ি আছোঁ বিশেষকৈ মানে খোজকাঢ়িবলৈ বৰ দিগদাৰ যিহেতু পাহাৰৰ ওপৰত হয় ন সেইটো কাৰণে আৰু ইয়াতে একদম চব গ'ল মই একদম অকলে অকলে গৈ আছোঁ এইফালে আৰু একদম পূৰা গৰম বহুত ৰ'দ দিছে আৰু মানে আৰু এইফালে দেখিছে গোটেই ইমান ডাঙৰ ডাঙৰ শিল বহুত ডাঙৰ ডাঙৰ আৰু ইয়াৰ একদম তলৰ ভিউটো সেই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ ৰ'ব দেই এইডোখৰ মানে ভালকৈ উঠে আপোনালোকক দেখাই দিম ৰ'ব গৰম উঠিছেনে সিজি আছানে ৰ'ব সেইডোখৰ পৰা আৰু এয়া হৈছে তলৰ মানে পৰিৱেশ দেখিছে ইমান ধুনীয়া লাগিছে মানে ইয়াৰ পৰা মই একদম যাবকৈ মন নোযোৱা হৈ আছে আৰু এতিয়া মানুহ নাই দেখোন চাৰিওফালে গোটেই তলত বাঁহ গছ আমি একদম পাহাৰৰ ওপৰত আছোঁ মানে ওপৰত আছোঁ আৰু এতিয়া ঘৰ যাওঁ বহুত গৰম উঠিছে ঘৰত গৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হ'ল আৰু বহুতকেইটা ভিডিঅ' আছে মোৰ মানে ইয়াত ক'লৈ ক'লৈ গৈছিলোঁ সেয়া আপোনালোকৰ মানে ব্লগ দিয়া হোৱাই নাই যিহেতু মানে ইয়াত নেটৱৰ্কৰ বহুত প্ৰব্লেম এডিট কৰিবলৈ সেইটো কাৰণে দিয়া নাই লাহে লাহে দিম বাৰু আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে চাই ক'বলৈ একদম নাপাহৰিব আৰু ভাগৰ লাগিছে আৰু ভিডিঅ' মানে নবনাওঁ বুলি ভাবিছোঁ আৰু সেয়াই একদম গৰম বহুত হৈছে আৰু আজিলৈ আহিছোঁ আকৌ নেক্সট এটা ব্লগত আপোনালোকক লগ পাম বাই বাই